ৱেলকাম অল অফ ইউ আপোনালোক সকলোকে আমাৰ নিউ লাৰ্ণিং ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত বিশেষকৈ আলোচনা কৰিম বাল্যকাল অৰ্থাৎ চাইল্ডহুডৰ প্ৰধান বৈশিষ্ট্যসমূহৰ বিষয়ে। তো তাৰে প্ৰথম বৈশিষ্ট্যটো হ'ল দৈহিক বিকাশ অৰ্থাৎ ফিজিকেল ডেভেলপমেণ্ট। বাল্যকালত শৈশৱৰ তুলনাত দৈহিক বিকাশৰ গতি কিছু মন্থৰ হয়, কিন্তু বাল্যকালৰ শেষৰ ফালে অৰ্থাৎ 11-12 বছৰ বয়সত পুনৰ দৈহিক বিকাশৰ গতি ক্ষিপ্ৰতৰ হ'বলৈ ধৰে। ইয়াত আপোনাৰ প্ৰশ্ন আহিব পাৰে যে কোনটো বয়সত দৈহিক বিকাশৰ গতি ক্ষিপ্ৰতৰ হোৱা দেখা যায়, সেইটো আপুনি ক'ব লাগিব তেতিয়া বাল্যকালৰ শেষৰ ফালে অৰ্থাৎ লেটাৰ চাইল্ডহুড। তাৰপাছত চাওক যে বৌদ্ধিক বিকাশ ইণ্টেলেকচুৱেল ডেভেলপমেণ্ট। এই সময়ত বৌদ্ধিক তথা মানসিক বিকাশ সাধন হয়। স্মৃতি, মনোযোগ, সমস্যা সমাধান, কল্পনা, চিন্তা আদি মানসিক শক্তিসমূহ বিকাশ সাধন হয়। ইয়াৰ পৰা আপোনাৰ প্ৰশ্ন আহিব পাৰে যে কোনটো ষ্টেজত শিশুসকলে সমস্যা সমাধান ক্ষমতা, কল্পনা শক্তি আৰু চিন্তা কৰিব পৰা শক্তি বৃদ্ধি পায়, সেইটো আপুনি ক'ব লাগিব কেতিয়া বাল্যকালত। সেইটো কিয় হয় বৌদ্ধিক বিকাশ অৰ্থাৎ ইণ্টেলেকচুৱেল ডেভেলপমেণ্টৰ ফলত। তাৰপাছত চাওক বহিৰ্মুখিতা অৰ্থাৎ এক্সট্ৰ'ভাৰ্চন। বাল্যকালছোৱাত শিশু সাধাৰণতে বহিৰ্মুখী হয়, কিয় ঘৰৰ পৰিৱেশতকৈ বাহিৰৰ খেলা ধূলা কৰি অধিক বেছি ভাল পায়। কাৰণ তেওঁলোকে কি কৰি ভাল পায়, খেলা ধূলা কৰি ভাল পায়, নাচ এইবোৰ গোটেইখিনি ক'ত ঘৰৰ পৰিৱেশ নহয়, তেওঁলোকে বাহিৰত গৈ বেছি ঘূৰি ফুৰিব থাকিব বিচাৰে। তাৰপাছত চাওক সমকামিতা হোমোচেক্সুৱেলিটি। বাল্যকালত শিশুসকল সমকামী হৈ থাকে। ল'ৰাই ল'ৰাৰ লগত আৰু ছোৱালীয়ে ছোৱালীৰ লগত বন্ধুত্ব খেলা ধূলা কৰি অধিক আনন্দ পায়। এইটো আপোনাক সুধিব পাৰে যে ল'ৰাই ল'ৰাৰ লগত আৰু ছোৱালীয়ে ছোৱালীৰ লগত খেলা ধূলা কৰি ভাল পায় কোনটো ষ্টেজত, কোনটো পৰ্যায়ত, সেইটো হ'ব বাল্যকালত। তাৰপাছত চাওক দলীয় অনুগত্য অৰ্থাৎ গেং লয়েলটি। এই সময়ত সাধাৰণতে খেলা ধূলা কৰা বা ল'ৰা ছোৱালীয়ে দল গঠন কৰে, দলীয় নীতি নিয়ম সকলো মানি চলিবলৈ হয়। এইটো বয়সত যিহেতু শিশুসকল স্কুললৈ যাবলৈ আৰম্ভ কৰে, তেওঁলোকে বিভিন্ন ধৰণৰ দল গঠন কৰে আৰু সেই গেং লয়েলটি এটা আহি পৰে তেওঁলোকৰ মনত যে তেওঁলোকে সেই দলীয় নীতিসমূহ মানি চলে। এতিয়া আপোনাক সুধিব পাৰে যে গেং লয়েলটি দলীয় নীতি মানি চলা যিটো ষ্টেজ সেইটো কোনটো, আপুনি ক'ব লাগিব কোনটো বাল্যকাল হয়, বাল্যকাল। তাৰপাছত চাওক ক্ৰীড়া প্ৰৱণতা প্লেফুলনেছ। বাল্যকালত শিশু অধিক ক্ৰীড়াপ্ৰৱণ হয়। আজিৰ সময়ত খেলা ধূলা কৰিয়েই আজৰি সময়বোৰ খেলা ধূলা কৰিয়েই কটাই দিব বিচাৰে। ঘৰতকৈ বাহিৰত খেলাৰ প্ৰতি অধিক আগ্ৰহী হয়, যিটো আমি অলপ আগতে আলোচনাই কৰিছোঁ যে এই বাল্যকালত শিশুসকল ঘৰৰ পৰা বাহিৰত খেলা ধূলা কৰি বেছি ভাল পায়, বেলেগৰ বাহিৰত ধুনীয়াকৈ সকলো লগত মিলিজুলি খেলি তেনেকৈ বেছি ভাল পায়। সেইখিনি ইয়াত দিছে যে প্লেফুলনেছ যিটো ক্ৰীড়া প্ৰৱণতা যিটো আছে সেইটো কেতিয়া তেওঁলোকৰ মনত জাগি উঠে, সেইটো হ'ব বাল্যকালত। তাৰপাছত চাওক সামাজিক বিকাশ অৰ্থাৎ ছ'চিয়েল ডেভেলপমেণ্ট। এই স্তৰত শিশুসকলৰ মনত সামাজিক চেতনাৰ মনোভাৱ গঢ়ি উঠে। বিদ্যালয় বা আন সমনীয়াৰ লগত সহযোগিতা, প্ৰতিযোগিতা, বন্ধুত্ব আদি গঢ় লৈ তুলিবলৈ সক্ষম হয়। এইটো সময়ত কি বিকাশ হয়, সামাজিক বিকাশটো গঢ় লৈ উঠে। তাৰপাছত চাওক সৃষ্টিশীলতা ক্ৰিয়েটিভিটি। বাল্যকালত শিশুসকলৰ সৃষ্টি প্ৰতিভাৰ বিকাশ সাধন হয়। কলা বিজ্ঞান বা আন কাৰ্যৰ মাজেৰে সিহঁতৰ সৃষ্টিমূলক কামৰ প্ৰকাশ হ'বলৈ ধৰে। গতিকে সৃষ্টিমূলক ক্ৰিয়েটিভিটি যিটো আছে তেওঁলোকৰ কেতিয়া ডেভেলপ হয়, সেইটো হয় বাল্যকালত। তাৰপাছত চাওক আৰ্জিত অভিৰুচি অৰ্থাৎ একুৱাৰ্ড ইণ্টাৰেষ্ট। বাল্যকালৰ শেষৰ ফালে কিছুমান নিৰ্দিষ্ট বিষয়ৰ প্ৰতি ল'ৰা ছোৱালীবোৰ আগ্ৰহ আৰু অভিৰুচি জন্মে। শিশুসকলে নাচ গান ছবি অঁকা আদিৰ প্ৰতি অনুৰাগী হৈ উঠে। ইয়াত আপোনাৰ প্ৰশ্ন আহিব পাৰে যে শিশুসকল নাচ গান ছবি অঁকা আদিৰ প্ৰতি কেতিয়া আৰু কিহৰ বাবে আকৃষ্ট হয়, সেইটো হ'ব বাল্যকালত, আৰু কিহৰ বাবে, সেইটো হ'ব অৰ্জিত অভিৰুচিৰ ফলত। ঠিক আছে। তাৰপাছত চাওক শিক্ষা আহৰণৰ ক্ষমতা কেপাচিটি টু লাৰ্ণ। বাল্যকাল হ'ল শিক্ষা আহৰণৰ উপযুক্ত সময়। এই বয়সত শিশুক প্ৰাথমিক শিক্ষাত নামভৰ্তি কৰি দিয়া হয়। এই যিটো বাল্যকাল আছে এইটোক স্কুল এজ বুলিও কোৱা হয়, কাৰণ কি এইটো বয়সেই শিক্ষা আহৰণ কৰা একদম উপযুক্ত সময়, আৰু সেইটো কাৰণে এইটো স্কুল এজ বুলিও কোৱা হয়। ঠিক আছে। তো আজিৰ ভিডিঅ'টো ইমানেই। আশা কৰিছোঁ আপোনাৰ সকলোকে ভিডিঅ'টো ভাল লাগিছে। যদি আপুনি উপকৃত হৈছে তেন্তে
আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ভিডিঅ' আগতো পাই থাকিবলৈ বেল আইকনটো প্ৰেছ কৰি থ'ব। আজিৰ কাৰণে ধন্যবাদ।